खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 7 आगस्ट 2023 बाराय जाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। धुबरी डिस्ट्रिक्टनि सिङाव थानाय बिलासीपारा ओनसोलाव पुलिसा गोख्रों सिग्रोमनानै एबिटि एबा आनसार उल्लाह बांला टीम उदखारि आफादनि सासे केडारखौ एरेस्ट खालामदों। पुलिसा एबिटि उदखारि आफादनि केडारखौ थाखुमानायखौ खौरां मोननानै गोख्रों सिग्रोमनानै एरेस्ट खालामदों। हमजानाय उदखारि आफादनि केडारनि मुङा जाबाय आब्दुस शुकुर आली। आसाम पुलिसनि एसटिएफ आरो गुवाहाटी सिटी पुलिसा गोख्रों सिग्रोमनानै खानापारानिफ्राय 30 किल'ग्रामनि गान्जाजों लोगोसे जाथायाव लोब्बा थानाय 3 गान्जा फालांगिरिफोरखौ एरेस्ट खालामदों। हमजानाय गान्जा फालांगिरिफोरनि मुङा जाबाय राजेश राय 32 बोसोर बैसोनि, ऋतिक राज 18 बोसोर बैसोनि आरो उदय कुमार 19 बोसोर बैसोनि। उत्तर प्रदेश रायजोनि हाथरसआव गंसे ट्रेक्टरा गुबुन गंसे डाम्पार गारिजों सौदावनानै जाब्रबथाय जानानै 5 सुबुङा जिउ गोमानायजों लोगोसे गुबुन 12 सुबुङा गोब्राब जखम जादों। जाब्रबथाय जानाय ट्रेक्टरा धोरोम सिबिग्राफोरनि ट्रेक्टरमोन, अदेबानि धोरोम सिबिसुलाफोरा थांगासिनो दंमोन आरो बिसोरो जालेश्वरनिफ्राय गोबर्धन फारसे थांगासिनो दंमोन। बेहायनो बे जाथाया जादों। बे समाव जखम जानायफोरखौ फाहामसालियाव फाहामथायनानै जाथायनि सायाव नायबिजिरगासिनो दङ। लोगोसे बे जाथायखौ नुनाय मानसिफोरा गिखांनाय फोरमायदों। क'क्राझारनि सेन्ट पिटार एन्ड पाल कलेजनि 11 थाखोआव फरायबाय थानाय फरायसा गथ' चिरां डिस्ट्रिक्टनि सिङाव थानाय आमटेका खैला मैला ओनसोलनि थागिबि सानसोरां नार्जारिया लोगोफोरजों गौरां दैसायाव दुगैनो थांनायावनो हरखाबै थैनाय जाथायनि सायाव गोख्रों बिजाथि फोरमायदों आरो बे जाथायखौ सानसोरां नार्जारिनि न'खरनि मानसिफोरा बुथारनाय जाथायसो होननानै रोखा बुंथिदों। फनखौ आं बेनो होथ'नो हानाय नंला होननानै आंखौ थगायबाय। साराय 4टायावनो फादारनो खोन्थादोंनो, फादारा ओमफ्राय 11टायाव बेटा जाय मारिছে এইটো সারা জীবন জেলত থাকিব লাগিব। আয়ে आंनि फिसाखौ लरा नाम सानसोरां नार्जारी बहुत चिरां কইলাম কইনা আমার বেটা নিছনা না ওইটা করেছে এতে মাথা সব ভাঙিছে, ইয়াতে রোড ওলাইছে একটা নাই আর ভাঙিছে আর সব। কেমন ক্লাসত পড়িছিল লরা? 11 ক্লাসত পড়িছে। মোর বেটা মারে রেলাই ফেলাইছে। আজি এটা দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব, কাৰণ এছটিএন কলেজত যোনে মানে ভিজি সিহঁতে আমাৰ ছাত্ৰ ল'ৰা তেখেতসকল কালি এটা দুৰ্ঘটনা বুলি আমি ক'ব লাগিব, অত্যন্ত দুৰ্ভাগ্যজনক। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা কোকৰাঝাৰ জিলাৰ হৈ ইয়াত আহিছোঁ, মানে তাৰ অথৰিটিৰ লগত আমি আজি কথা পাতিছোঁ। কথা পাতি পেলাই গম পাইছোঁ আমি যে যোৱাকালি এই হোষ্টেলৰ পৰা 8জন ল'ৰা তেখেতসকল গৌৰাং নদীত স্নান কৰিবৰ কাৰণে গৈছিলোঁ আৰু 7জনৰ ভিতৰত তেখেতসকল 8জনৰ ভিতৰত 7জনে ৰিটাৰ্ণ আহি পালোঁ, বাকী এজনটো আহিব পৰা নাই। সেইটো আজি আমি দেখিছোঁ, মানে এই এজনে এই নদীতে গৌৰাং নদীতে তেখেত মানে ডেড বডি আজি পুলিচে মানে ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ বা ৰিকভাৰ কৰিব লগা হৈছোঁ। এতিয়া আমি ক'ব বিচাৰোঁ যে এই এটা হোষ্টেলৰ যিকোনো হোষ্টেলৰ এটা নিয়ম নীতি থাকিব লাগে। আজি তাৰ ৱাৰ্ডেনটো কৈ মানে যোৱাকালি সেই নাছিলোঁ, ক'তবা গৈছিলোঁ, বেলেগ প্ৰগ্ৰামত গৈছিলোঁ। এই 8জন ল'ৰাই কেনেকৈ উইদাউট পাৰ্মিশ্যন মানে বাহিৰত ওলাব পাৰে বা গৌৰাং নদীত বা বেলেগ ঠাইত কেনেকৈ যাব পাৰে বা যাই পেলাই ইয়াত মানে কেনেকৈ এনেকুৱা এটা ইনচিডেণ্ট হ'ব পাৰে, এইটো এটা প্ৰশ্ন কৰিব লগা এটা আমি ভাবিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ। আৰু তেখেতসকল মানে 7জনে আহি পেলাই ইহঁতক জনাইছে, ৱাৰ্ডেনক জনাইছে, মানে ৰাতি 10টামান বজাত সিহঁতে জনাইছে মানে এজন আহিব পৰা নাই, গৌৰাং নদীত গৈছিলোঁ, আমি 7জনে আহিছোঁ, অমুকে সানচোৰাং নাৰ্জাৰী নাম তাৰ, এই সানচোৰাং নাৰ্জাৰী আহিব পৰা নাই, তেখেত গৌৰাং নদীত মানে এনেকুৱা এটা জাপ দিছিলোঁ বুলি কৈছে। জাপ দিয়াৰ
পিছত ই মানে উঠি আহিব পৰা নাই এইটো 10টা বজাত জনাই দিছোঁ ল'ৰাবিলাক তাৰপিছত ৱাৰ্ডেনে কৈছে আমাক মানে সিহঁতে 10টা বজাত এই গাৰ্জেনক জনাইছোঁ ঘৰত জনাইছোঁ বা থানাত ইনফৰ্ম দিছোঁ তাৰপিছত আজি মানে ৰাতিপুৱাত কোকৰাঝাৰ থানাৰ যেনেকৈ পুলিচ তেখেতসকল ডেড বডিক ৰিকভাৰ কৰিছোঁ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা দাবী জনাব বিচাৰিছোঁ মানে এই যে খণ্ড ইয়াত এটা সন্দেহজনক মানে আমি ফটোটো চাইছে ডেড বডি যোনে ল'ৰাৰ ফটোটো আমি চাই পেলাই অলপ সন্দেহ তাত আছে মানে ইয়াত মানে বহুত ইয়াত আঘাতপ্ৰাপ্ত এনেকুৱা হোৱা চিনটো আমি দেখিবলৈ পাই তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে মানে তদন্তত আনিব লাগে আৰু ইয়াত কি কনস্পিৰেচি আছে ইয়াতে এইটো ভালকৈ মানে পোহৰত আনিব লাগে এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ দাবী জনাইছোঁ नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि